Hey guys, welcome to my new vlog. আজি এঠাইত যাব ওলাইছোঁ আৰু ধুনীয়া হ'ব ব্লগটো আপোনালোকক আগলৈ দেখাম মই এতিয়া অলপ সাসপেন্সত থাকক কাৰণ সাসপেন্স মানেনো কি দেখাই দিম বাৰু এতিয়া আহি আছে লগৰবোৰ ওলাই পেলাই একেলগে যাম তো আজি মহামৃত্যুঞ্জয় মন্দিৰ যাম এতিয়া ৰাতিপুৱা বাজি আছে ঘড়ী 4:49 তো ওলাইছোঁ এতিয়া যাবলৈ কিন্তু এটা মেইন কথা হ'ল যে বাইক গাড়ী একোৱে নহয় চাইকেল লৈ যাম তো মোৰ বসন্তি আছে ইফালে দেখাই আছোঁ আৰু লগৰবোৰকো যেতিয়া আহি পাব তেতিয়া গোটেইবিলাককে চিনাকি কৰাই দিম তো এতিয়া চাই থাকক বঢ়িয়াকৈ ভিডিঅ'টো মোৰ লগত তো এইখনে মোৰ বসন্তি তো এইখনকে লৈ যাম বাকী লগৰবোৰে লৈ আহিব কিবা কিবি চাইকেল বাট মোৰতো তেনেকৈ মানে মই বহুত দিন হ'ল চাইকেল চলোৱাও নাই আৰু তাৰ উপৰিও মানে এইখন আছিল বহুত দিনতে কিনা ক্লাছ 9 কিনিছিলোঁ তো সেইটো এইকাৰণে এইখনকে লৈ যাম চাওঁ কি হৈছে এতিয়া মন্দিৰৰ ফালে আহিছোঁ লগৰ কেইজন আহি আছে এজন লগ হৈছে এতিয়া বৰ্তমান এজন এইফালে আছে ভালকৈ দেখা নাই চাগে কাৰণ আন্ধাৰ হৈ আছে অলপ পোহৰ পালে ভালকৈ দেখা পাম এতিয়া আমি খেয়া চেয়া কৰি পেলাই ওলাই যাম বঢ়িয়াকৈ মহামৃত্যুঞ্জয় মন্দিৰ তো গাইজ এতিয়া আমি ওলাই দিছোঁ মৰ্ণিং বাজি আছে 5:27 মানে কেছ এটা হৈ গ'ল দেখাম অলপ পিছত পোহৰ হ'লে লগৰ এটা মানে পেডেলে ভাঙি গ'ল কি চলাইছিল সি নাজানো আৰু পেডেলে ভাঙি পেলালে তাৰপিছত এতিয়া গৈ আছোঁ বৰ্তমান তো গাইজ এতিয়া আমি পালোঁ দীঘলী পুখুৰী পাৰ আৰু ক'ব গ'লে আতিগাঁও ইফালে পূৰা কুঁৱলী গৈ আছে লগৰবিলাক আৰু এজন লগৰ পাছত আছে মোৰ এই আৰু এটা ক'ত গ'ল অহাই নাই যে তো এতিয়া আমি গৈ আছোঁ চাই থাকক আৰু পোহৰ হ'লে ভালকৈ দেখাব পাৰিম তো গাইজ এতিয়া পালোহি তেলাহী এতিয়া ইয়াত ক'তো ৰখি নকৰোঁ ডাইৰেক্ট ৰহাত ৰখি পৰঠা বা চাহ তাহ এনেকৈ কিবা কিবি খাই আকৌ ওলাই দিম আমাৰ ডেষ্টিনেশ্যনলৈ এয়া গৈ আছে গোটেইবিলাক আৰু এজন গৈ আছে আগত আৰু ইফালে আমি 4জন গৈ আছোঁ এজন আগত গৈ আছে টোটেল 5জন তেলাহী বৰ্তমান বহুত ঠাণ্ডা হৰ জেগা কোহৰা চাইকেল চলোৱা অভ্যাসটো বহুত দিনতে এৰা গৈছিল প্ৰায় 3 বছৰমানৰ মূৰত চলাই আছোঁ একদম ভৰিটো টানি দিছিল প্ৰথমতে এতিয়া অলপ ফিলিং বেটাৰ তেলাহী পালোঁ তেলাহীৰ পাছত আহত গৈ পাছত ডাইৰেক্ট ৰখি ক'তো চিষ্টেম নাই যাম বঢ়িয়াকৈ ৰহাত ৰখিম আৰু যি কাম আছে কৰিবলগীয়া সেইখিনি গোটেইখিনি কৰি পেলাই আকৌ মৃত্যুঞ্জয় মন্দিৰলৈ বুলি যাম দোকানবিলাকো খোলাই নাই ভালকৈ এতিয়াও বৰ্তমান তো ওচৰত যদি দোকানো খোলে তেতিয়া আমি কিবা এটা খাই ল'ম খাই আৰু আপোনালোকক দেখাই থাকিম কি হয় কেনেকুৱা হয় ৰাস্তাত তো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা বা কি চব কম আপোনালোকক প্ৰায় 140 কিলোমিটাৰ আপ এণ্ড ডাউন চাওঁ কি হয় আপোনালোকক দেখাই যাম তো গাইজ বৰ্তমান ধৰমপুৰ থানা পাৰ হ'লোঁ আহতগুৰি পাম বাকী গৈ আছে আমাৰ একদম পূৰা মিত্ৰগণ পূৰা চাইকেল মাৰি এইবিলাক গৈ আছে পূৰা একদম মজাকৈ গৈ আছে ময়ো গৈ আছোঁ মোৰ বাচ্ছাটিৰ লগত চিলিঙা বজাই তো সেইটো কাৰণে আমি মানে গোটেইবিলাকে একেবাৰে ৰহাত ৰখি অলপ ভাগৰ জীয়াব লাগিব মই বিশেষকৈ ভাগৰটো লাগিছে সঁচা কথা তথাপিও যাওঁ ভগৱানৰ কৃপাত বলক আগলৈ দেখাই আছোঁ গোটেইবিলাক কি হয় তো গাইজ মই তেতিয়া কৈছিলোঁ যে এজনৰ পেডেলে ভাঙি গ'ল তো দেখাই আছোঁ ৰ'ব কেনেকুৱা কি হৈ আছে তথাপি এজনে বহুত কষ্ট কৰি পেলাই লৈ আহিছিলে চাইকেলখন তথাপি মানে যদি লগাব পাওঁ জোতা চোৰটো হৈ গৈছে চ' মানে লগাব পাওঁ নেকি চাই আছোঁ তো এইটো মানে ইয়াৰ সোণালালৰ চাইকেল কিন্তু বাবুটোৱে মানে স্পীড ব্ৰেকাৰ দিলেতো লগাই সেইটো কাৰণে মানে ভাঙি গ'ল পেডেলপাত একে পেডেল ভাঙিছে জোতা ফিটা চিটা সলকাই পানী কৰি অৱস্থা নাই বৰ্তমান ৰাতিপুৱা বাজি আছে 6টা তো এতিয়াতো দোকান পোৱা ইমান সম্ভাৱনাটো কম তথাপিও আমি চেষ্টা কৰি আছোঁ আৰু ইফালে দেখা পাইছে ইয়াৰ গাড়ী আহি আছে
এইটো হ'ল ৰাস্তা হাইৱে। তো এতিয়া মই বসন্তীত উঠো 5.0 তো গৈ আছোঁ এতিয়া আহঁতগুৰি আৰু ৰহা। তো গাইজ বৰ্তমান আহি পালোঁ আহঁতগুৰি। এয়া দেখিব পাইছে নগাঁৱলৈ আছে আৰু আপোনাৰ 36 কিলোমিটাৰ। তাৰপাছত ৰহা 16 কিলোমিটাৰ, কাজিৰঙা 131 আৰু শিলচৰ 396। এতিয়া আমি গৈ আছোঁ আহঁতগুৰিত। চাওঁ যদি চাইকেলৰ দোকান আছে, ই লগৰ এজনৰ পেডেল পাত অলপ ভাল কৰিব লাগিব। চাওঁ কি হয়, দোকান পাওঁ নে নাপাওঁ, কাৰণ ৰাতিপুৱা বহুত হৈ আছে। এতিয়া দোকান পোৱাটো অলপ টান। 6টা বাজিছে যিহেতু। এইটো মানুহবোৰে দেৰিকৈ উঠে অলপ। চাওঁ কি হয়, আগলৈ দেখাম। এতিয়া জঙাললৈ পামহি। এইটো কিবা সিদ্ৰি ৰাজা জঙাল কিবা আছে চাগে। ইয়াৰ মানুহবিলাকক সুধিলে গম পাম। কিবা ৰজা দিৱস উদযাপন আছে, জনাবোৰৰ দিৱস উদযাপন। তো এইটো আপটো দেখিব পাইছে, বহুত আপ বহি কেমেৰাই যাব। গৈ আছোঁ আৰু পামগে। হৰ হৰ মহাদেৱ। হে গাইজ, গৈ আছোঁ এতিয়া পেডেল মাৰি। তো ঠাণ্ডা এতিয়া লাগি থাকে, লাগি গ'ল বিৰাটো পুৰা। এতিয়া বৰ্তমান জোঙালবোৰ পাইছোঁহি। বাকী এক্সপিৰিয়েঞ্চ ভাল লাগিছে। গৈ আছোঁ এতিয়া বৰ্তমান বঢ়িয়াকৈ উপভোগ কৰি আৰু এটা নতুন এক্সপিৰিয়েঞ্চ সাঁচি ৰাখিবলৈ। এনেকৈ লাহে লাহে গৈ পামগৈ। তো বিন্দাছ। ফুলবিলাক ডাঙৰ হৈছে আৰু চাৰিওফালে মানে গছবিলাকৰ ফুলবিলাক ওলাই আহিছে আৰু একদম ৰঙা ৰঙা হৈ আছে ৰাস্তাৰ মাজতে। ধুনীয়া লাগিছে পৰিৱেশটো চাই। এইফালে বসন্তী লৈ গৈ আছোঁ বৰ্তমান। লগৰ কেইজনমান আগত আছে আৰু লগৰ কেইজনমান পিছত আছে। গৈ আছোঁ। এইটো চাওক, ভেলাঘৰ ইমান ধুনীয়াকৈ সাজি উঠিছে। কৰোণা ভেকচিন দিয়া আৰু আমি কৰোণা খেদা। এই বঢ়িয়াকৈ বনাইছে। এইটো আহিম, এইটো বিহুত আহিম, মাঘ বিহুত আহিম। এইটো চাবলৈ সম্পূৰ্ণ হ'লে আহিম নিশ্চয়। আৰু এয়া বৰ্তমান সূৰ্য উদয় হৈছে এইফালে আৰু আমি আহি পাইছোঁহি। ৰখিছে, কিবা সুধিছে চাগে। ঠিক আছে, তো আমি গৈ আছোঁ। আৰু এইফালে চাওক, সূৰ্যটো উদয় হ'ল ধুনীয়াকৈ দেখিব পাইছে চাগে। বঢ়িয়া ভিউ এটা মজা আহিছে। আৰু ইফালে ব্ৰহ্মত গৈ আছে আগৰ ফালে ধুনীয়াকৈ। তো ইয়াত চাওক মজা। এতিয়া পূৰা গৈ আছোঁ। ভালে এক্সপিৰিয়েঞ্চটো ভাল, সঁচাকৈ ভাল লাগিছে। কিয়নো মানে এনেকৈ অহা নাযায়। চাইকেল লৈতো এবাৰ মোৰ ফাৰ্ষ্ট টাইম, বাইকত আহোঁ। এই চাওক মজা লাগিছে। নাও বগৈগুৰি পাৰ হ'ম। বগৈগুৰি পাৰ হৈ কিবা এটা খাব লাগিব। আৰু পেটৰ মাৰি ভাগৰ লাগিছে যদিও সেয়া বাবাৰ আশীৰ্বাদত গৈ আছোঁ। জখলা বন্ধা গৈ আছোঁ এতিয়া বৰ্তমান। এজনেতো খোজকাঢ়ি দিলে। এইফালে চাওক না, সূৰ্যটো ইমান ধুনীয়াকৈ উদয় হৈছে, চাই ভাল লাগিছে। চলানা বহুত পাছত আছে। গৈ আছে লগৰকেইটা। গাঁৱৰ মানুহবিলাক উঠিলে প্ৰায় 6:30 বাজিল এতিয়া। তো আমি তাৰ পৰা ওলাইছিলোঁ 5:27। পাইছোঁহি ভাল সময়তে।
চাওঁ আগলৈ আৰু কি হয় আৰু কি নতুন নতুন এক্সপিৰিয়েঞ্চ পাওঁ চাওঁ বাৰু আপোনাৰতো আছেই মোৰ লগত তো দেখাই যাম কেনেকুৱা হয় ভাগৰ লাগিছে অলপ তো কথা কওঁতে সেইটো কাৰণে অলপ হেঁপাই থকা যেন অনুভৱ হৈছে চাগে বাকী গৈ আছোঁ এতিয়া গাইছ এতিয়া জনালপুৰ পাই গৈছোঁ আৰু এতিয়া আমি অলপ চাহ তাহ খাম কিবা কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই চিধা চিধি আহি আছোঁ এইফালে লগৰবিলাক আছে আৰু এইফালে আছে নিকুল তো আৰু এজন আহি আছে এলেহুৱাটো ৰাতি মদ খাই নিচাত ৰাতিপুৱা একদম ইয়াত চাইকেল স্পীড ব্ৰেকাৰ দিয়ে তো এতিয়া আমি আমাৰ দুকাটি BMW ছাৰ ইয়াৰ তো আমি এতিয়া জোঙাল বলহু দিৱস উদযাপনৰ কাৰণে ইয়াতো মেলা দৰে হ'ব চাগে বনাই থৈছে গৈ আছে ৰ'দটো ওলোৱাৰ লগতে অলপ ভাল লাগিছে ঠাণ্ডাটো অলপ কমিছে একদম গাইজ পুৰা একদম হেল্ল' পুৰা গৈ আছে ব্ৰো এনজয় হাই হাই তো গাইজ এতিয়া আমি অলপ মানে ড্ৰেছটো চেঞ্জ কৰি দিবৰ কাৰণে গৰমটো বহুত তো ভিতৰত চুৱেটাৰ বহুত আছে ৰাতিপুৱা জলদি ওলাইছে তো এতিয়া গোটেইবিলাকে কাপোৰবিলাক অলপ খুলি লৈ মানে যি গৰম কাপোৰ আছে এটা চুৱেটাৰ খুলি পেলাই যিখিনি আছে স্পৰ্টিং এনেকৈ পিন্ধি লৈছে এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ গান লগাই লৈ পূৰা এতিয়া গৈ থাকিম ধুনীয়াকৈ তো আপোনালোকে চাই থাকক তো গাইজ এতিয়া ৰহা আহিলোঁ ৰহাত চাওঁ যদি ভাল দোকান থাকে খোলা থাকিলে তেতিয়া আমি তাতে পৰঠা খাম আৰু এইফালে গৈ আছে ভাৰ্গৱপুৰ তো বাকী এতিয়া আগত গৈ আছে লাহে লাহে গৈ আছোঁ দিয়ক চাই থকা আগলৈ গাইজ বৰ্তমান পাইছোঁ টোল গেট তো এতিয়া টোল গেট পাৰ হৈ অলপ ৰখিম অলপ জিৰণি ল'ব লাগিব ভৰি মামৰে ধৰা নিচিনা কেৰ লৈ গৈছে সেইকাৰণে গৈ আছে আমাৰ পাৰ্টনাৰবিলাক এটা এটাকৈ চাওঁ কি হয় বাজিল 10 মান বজাত আমি কমচিছে 10 10:30 এনেকুৱা মানত হয়তো দেৰিও হ'ব পাৰে চাওঁ কি হয় দেখিব পাইছোঁ তো গাইজ নগাঁও পাম এতিয়া আৰু অলপ আছে তো অলপ তাতে জিৰণি লৈছোঁ পানী কিবা কিবি খাই ল'লোঁ গোটেইবিলাক একদম বেলেগ বহি আছে কেনেকুৱা লাগিছে ব্ৰ ফিল্ডটো বঢ়িয়া ন কেনেকুৱা লাগিছে তোমাক কেনেকুৱা লাগিছে ভাইটি আল্টিমেট একদম ন জোছ বেলেগ একদম চাৰা কি জেগা জেগাটো দেখাই দে নিকল কেনেকুৱা লাগিছে ঠিকে
বিশেষ একো নাই, ভালে লাগিছে বাৰু। বিশেষ একো নাই। একো নাই। এয়া চা কি ধুনীয়া। এতিয়া গোটেইবিলাকে ৰেষ্ট লৈ আছোঁ, পানী চানী খাই পেলাই এতিয়া ওলাই প্ৰশান্তি আছে ইয়াতে, ওপৰত উঠাই দিছোঁ। তাতে যাম আকৌ নগাঁৱত ৰখিবই একেবাৰে, নগাঁৱতে কিবা কিবি খাই ল'ম, খাই ডাইৰেক্ট মৃত্যুঞ্জয়। এতিয়াও যাত্ৰাত গৈ আছোঁ, ৰ'দ দিছে, গৰমো লাগিছে, পেটত অলপ কিবা খাই এতিয়া গৈ আছোঁ বৰ্তমান অলপ এনাৰ্জি লৈ। এইফালে আপে আপ কি কৰিম আৰু, যাব লাগিব তেনেকেই। ইহঁতকেইটাও গৈ আছে বঢ়িয়াকৈ, মজা মজা। ত' গাইজ সেই ফাইনেলি এণ্টাৰ কৰিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ গেটেদি, আৰু এতিয়া বৰ্তমান গৈ আছোঁ আমি, অলপ গ'লে পাম। ত' ফাইনেলি পালোহি, বহুতো কষ্ট সময়, ভৰি কেৰ কেৰ মেৰ আছে মামৰে ধৰা টাইপ। আহক একেবাৰে মন্দিৰত দেখাই আছোঁ। ত' ফাইনেলি পালোহি মৃত্যুঞ্জয় মন্দিৰ, এছিয়াছ বিগেষ্ট শিৱলিং। ত' এয়া ফাইনেলি আহি পালোঁ, বহুত কষ্ট সময়ত আজি ভাল লাগিছে। প্ৰথমবাৰ দেখা পাইছোঁ, আগতে অহা নাছিলোঁ এতিয়া। এতিয়া আমি সোমাম এতিয়া মৃত্যুঞ্জয় মন্দিৰৰ চৌপাশত, আৰু দেখিব পাইছেই ভক্তগণৰ একদম লানি নিচিঙা সুত, ভিৰ বহুত। আমি এতিয়া যাওঁ, ভৰি হাতটো ধুই লওঁ ভালকৈ, ধুই পেলাই চাকি বন্তি জ্বলাই অলপ সেৱা অৰ্চনা কৰোঁ। তো এয়া গাইজ ভৰিয়া ধুই আহিলোঁ, ভৰি ধুই আহি পেলাই এতিয়া ভৰিয়া ধুই চাকি ল'লোঁ, চাকি বন্তি দিওঁ, আৰু লৈ পেলাই সেৱা চেৱা কৰি পেলাই আগত যাম, মন্দিৰত যাম, মন্দিৰত যাই পেলাই অলপ তাতে চামগৈ। এতিয়া গৈ আছোঁ ভিতৰলৈ, মন্দিৰৰ ভিতৰত যাম, ভিতৰত যাই অলপ চাওঁ ভিতৰত কি আছে কেনেকুৱা আছে, আৰু তাৰপিছত গোটেইবিলাক ভালে লাগিছে আহি, প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ। চাওঁ আগত কি কি দেখা পোৱা যায়, জনাই আছোঁ সকলোৱে। অলপ ৰেষ্ট লৈ পেলাই যাম, ৰেষ্ট লৈ যাম বঢ়িয়াকৈ অলপ। আমি সেৱা কৰি আহিলোঁ, সেৱা কৰি আহি পেলাই এতিয়া বৰ্তমান ইয়াৰ পৰা ওলাইছোঁ, কাৰণ গেটটো বন্ধ হৈ গ'ল আৰু 1:30টাতহে খুলিব, তো অলপ টাইম লাগিব, সেইটো কাৰণে আমি ইয়াৰ পৰা ওলাই দিওঁ, কাৰণ নহ'লে আকৌ যাওঁতে বহুত দেৰি হৈ যাব। তো যাই কিবা এটা খাবও লাগিব আকৌ, খাই পেলাই গাইছোঁ। এতিয়া BMW ওচৰত আহিলোঁ, BMW কেইখন লৈ যাওঁ আৰু এতিয়া ঘৰৰ মুখে আহোঁ, কাৰণ বহুত দূৰ ৰাস্তা, তো এতিয়া যাব লাগিব চাইকেল লৈ। তো গাইজ অলপ এনাৰ্জি বচাবৰ কাৰণে আপ কিছুমানত অলপ খোজকাঢ়ি দিওঁ, কাৰণ বহুত দূৰ অহা গৈছে, তো ভাগৰ লগাটো সৰু কথা, তাতে এক্সপেৰিয়েঞ্চো নাই, তেনেকৈ নাযাওঁ চাইকেলত ক'তো। গৈ আছোঁ, আগত হোটেল পেলাই ভাত খাম, ভাত খাই পেলাই আকৌ আৰম্ভ কৰিম যাত্ৰা। তো গাইছ এতিয়া বৰ্তমান হোটেল এখন পাইছোঁ, হোটেল মইনা। তো ইয়াতে ভাত খাম, ভাত একচুৱেলি মই নাখাওঁ, ভাত এই লগৰ দুজনে ভাত খাব, আৰু আমাৰ দুজনে পৰঠা খাম, আৰু এজনে কফি খাব বোলে, তাৰ বোলে ভোক লাগাই নাই। তো এতিয়া খাম, খাই পেলাই আকৌ যাত্ৰা আৰম্ভ হ'ব। তো এতিয়া চাওঁ, খাই লওঁ কি কি পোৱা যায়, বাকী দেখাই থাকিম আগলৈ। আছে পূৰা ধুনীয়াকৈ খাব, এটা গাহৰি আহিব বুলি আশাত ৰখি আছে। নিগল আমচং চেৰং সোণালাল সোণা হৈ আছে, সিহঁতেতো ক'বই নালাগে আৰু ভোকত বকাসুৰ হৈ আছে। এতিয়া গৈ আছোঁ নাপাওঁহে নাপাওঁ লগৰকেইটা আগত গৈ আছে, মই অলপ শ্ল'কৈ গৈ আছোঁ, ফুলগুৰি পাইছোঁহি। গাইজ ঘৰমুখীয়া হৈ আছোঁ, তো এতিয়া টোল গেট পাইছোঁহি, আকৌ ঘৰ পাম আৰু বেছি নাই বাৰু।
পাৰ্চেণ্টেজ। তো গাইজ এতিয়া আছোঁ ৰহাত অলপ পেট পূজা কৰিলোঁ। পেট পূজা কৰি এতিয়া ঘৰলৈ আকৌ যাত্ৰা শুভ আৰম্ভণি ঘটাইছোঁ। এতিয়া গৈ আছোঁ, এজনে ৰিচাৰ্জ কৰি আছে আৰু এজন এইফালে বহি আছে বিষ পুৰা। তো এতিয়া গৈ আছোঁ আমি। এই গাইজ তো এতিয়া ঘৰ পালোহি। তো ৰাতি হোৱাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ একো দেখাই নাপায়। তো সেইটো কাৰণে এতিয়া ঘৰত আহিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় অসম।